নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেল কবিতা কাননলৈ। কেনে আছে সকলো? হয়তো ভালেই আছে। আজি দেওবাৰ, কিবা অলপ বিশেষ কৰিলে ভাল নালাগিব জানো? আজি এই দেওবাৰৰ বিশেষ ক্ষণত এটি মই বিষয় লৈ আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁহি। সন্মান। সন্মান খুজি লোৱা বস্তু নহয়। এজন মানুহৰ প্ৰতি সন্মান কেতিয়া জন্ম হয়? যেতিয়া তেওঁৰ এক বিশেষ ব্যক্তিত্ব থাকে, নতুবা তেওঁ যোগ্য হ'ব পাৰে বিভিন্ন কাৰণত। সন্মান কৰা এজন মানুহ সেই সন্মানৰ যোগ্য হোৱা উচিত, নহ'লে সন্মানৰ মূল্য নাথাকে। উদাহৰণস্বৰূপে দেখা যায় যে কাৰোবাক সন্মান দিলে তেওঁ সেই সন্মানৰ ঢৌত অতিকৈ ইমানেই চল পাই যায় যে তেওঁক দিয়া স্থান পাহৰি যায়। বৰ্তমান যিটো আমি দেখিবলৈ পাওঁ, যাক যি স্থানত মৰ্যাদা দিয়া হয় তেওঁ সেই স্থানত থকা উচিত। কাৰোবাৰ বাবে সন্মানীয় মানুহবোৰে যেতিয়া তেওঁলোকৰ প্ৰকৃত ৰূপটো দেখুৱাই সন্মান লাঘৱ কৰে, তেনে মানুহৰ প্ৰতি সঁচা অৰ্থত সন্মান নৰখাই উচিত। সন্মান পালে, চল পালে কুকুৰে গললৈকে জঁপিয়াই স্বৰূপ হ'ব নালাগে। সন্মানৰ অপব্যৱহাৰ কৰি যিয়ে আপোনাক সন্মান দিয়ে, তেওঁ আত্মগ্লানিত ভুগিব নিদিব। সন্মান অট্টালিকাৰ বাসিন্দাজনকো দিব পাৰি আৰু বাটৰ ভিক্ষাৰীজনকো দিব পাৰি, কিন্তু তাতেই নিহিত হৈ থাকে কোন কিমানৰ যোগ্য। সন্মানৰ মূল্য ৰাখিবলৈ চেষ্টা কৰিব। সন্মান খুজি লোৱা বস্তু নহয়। বাৰে বাৰে কৈছোঁ, সন্মান কোনোবাই দিয়া বস্তু। ধন্যবাদ। আজি সন্মানৰ ওপৰত দুআষাৰ ক'লোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। অনাগত দিনত মই এনেকৈ আৰু বহুত বিষয় লৈ আহিম আৰু আপোনালোকৰ আগত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিম। তেতিয়ালৈকে কিপ ছাপৰ্টিং মি। ধন্যবাদ।